হাই গাইজ সকলোলৈকে ভোগালী বিহুৰ শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। অসমৰ অন্যান্য ঠাইৰ লগতে বাক্সা জিলাৰ জেলাহতো ভোগালী বিহুৰ পূৰ্ণ প্ৰস্তুতি আৰম্ভ হৈছে। আপোনালোকক কিছু মেজি আৰু ভেলাঘৰৰ দৃশ্য দেখুৱাবলৈ লৈছোঁ। এয়া গাঁৱৰ ডেকাসকলে সমূহীয়াকৈ সজা এটা মেজিৰ দৃশ্য। এইটো হৈছে অন্য এটা ভেলাঘৰ। কিমান খেৰ লাগিছে বা ইয়াতে কিমান পইচা খৰচ হৈছে? 4,000 মান খৰচ হৈছে। কোনে দিছে পইচাটো? চবে মানে কালেকশ্যন কৰি পেলাই পইচাটো দিছে আৰু চাওকচোন এইদৰে কেনেকৈ সকলোৱে সমূহীয়াকৈ ভেলাঘৰটো বনাইছে। আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট বক্সত জনাবচোন। ভেলাঘৰটো এতিয়ালৈকে সুন্দৰভাৱে বনোৱা হোৱা নাই, বনোৱা হোৱাৰ পিছত আৰু সুন্দৰ লাগিব। বিহুৱে আমাক একতাৰ এনাজৰীৰে বান্ধি ৰাখে। খানাটো চলিয়ে থাকিব। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু যদি আমাৰ চেনেলত নতুন হ'ল তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো ক্লিক কৰি অল কৰি দিব। আজিলৈ আহিছোঁ তেন্তে আকৌ লগ পাম আন এটি নতুন ভিডিঅ'ৰ সৈতে অতি সোনকালে।